হাই গাইজ, আজি মানসৰ ফেয়াৰৱেল আছিলে আৰু আমি সকলোৱে মিলি কেক আনিছোঁ আৰু মানসে কেক কাট কৰি আছে। আৰু সকলোৱে মানসৰ গালখন কেক মোচা ৰুমাল বনাই পেলালে। আৰু এইখন হ'ল আমাৰ ফালৰ পৰা বেষ্ট উইচেছ, যাতে মানসে পিছত পঢ়িব পাৰে। আমি সকলোৱে লিখি দিছোঁ তাৰ কাৰণে। আৰু ৰচিদুলে চাহ দি আছে আৰু এয়া মানসে আনিছে আমাৰ কাৰণে মিঠাই। আৰু ৰংজালীয়ে কেক খাব কাৰণে ব্যাকুল হৈ আছে, কাৰণ তাই আজি ফাৰ্ষ্ট টাইম কেক খাব। अब ये क्या था? আমি সকলোৱে কেক খাই আজৰি আৰু এতিয়া ৰংজালীয়ে চুৰিখন খাই আছে। ৰংজালীয়ে আগতে কেক খাই পোৱা নাই নেকি বাৰু? কমেণ্টত দিবিচোন। তই গোটেই কেক খাই খতম কৰি পেলালে। আজি আমি বহুত এনজয় কৰিলোঁ। এতিয়ালৈ বাই বাই। হাই গাইজ, আজিতো জমনি ভিডিঅ' আছিলে আৰু আমি বহুত এনজয় কৰিলোঁ আজিও, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। কিবা ভুল হ'লে জনাব।